ৰণে স্কুলৰ পৰা আহিয়েই মাকক সুধিলে, মা, কুকুৰাটো খাব দিছানে? মাকৰ উত্তৰ শুনিবলৈ সি ওচৰত ৰৈ থকাই নাছিল। অলপ পিছত কুকুৰাটো সাৱটি সি মাকৰ ওচৰত থিয় হৈ কলে, এইজনীক এৰি দিলেই চুকত সোমায়। সেইকাৰণে মই তাইৰ নাম চুকচুকি থৈছো। বুলি কৈয়েই সি চুকচুকিক চুমা খাব ধৰিলে। তাকে দেখি মাকে বুজালে যে কুকুৰাক যিহেতু গা ধুৱাব নোৱাৰে, সেয়েহে চুমাও খাব নোৱাৰে। পিছদিনা সি স্কুললৈ যাবৰ বাবে গা ধোৱাৰ সময়ত চুকচুকিক বাথৰুমলৈ নি ভালকৈ গা ধুৱালে। সি চেম্পু সানি মাকে কুকুৰ পোৱালিটো যেনেকৈ ধুৱাইছিল ঠিক তেনেকৈয়ে মুৰ্গীটো গা ধুৱালে। দেউতাকৰ টাৱেলখনেৰে কুকুৰাজনী মেৰিয়াই ৰণ ওলাই আহিল। ৰণৰ দেউতাকলৈ চাই মাকে কোনো দিনে নেদেখা এটা হাঁহি মাৰি কলে, কিহে পাইছিল তোমাক কুকুৰাটো কিনি দিবলৈ? ৰণৰ দেউতাকৰ উত্তৰ, মইনো কেনেকৈ জানিম সি সেইদৰে মুৰ্গীজনী সাৱটি থাকিব বুলি।